বন্ধুসকল আজি আমি পথাৰ চাব যাই আছো থাম্বনেল চাই গম পাইছে আপোনালোকে মোৰ লগত আজি আহি আছে জিমন হাই জিমন আমি যাই আছো আৰু ভিডিঅ'টো আপোনালোকক গোটেই নেদেখাও যোৱাখিনি আপোনালোকক নেদেখাও দিয়ক চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ যাই আছো চাইকেল আজি মানে বেলেগ বেলেগ চাইকেল আনিছো আজি সি আনাই সিদিনা বেলেগ হৰগুৰি মন্দিৰ আজি আমি হৰগুৰি মন্দিৰৰ কাষেদি যাম হৰগুৰি মন্দিৰৰ দুটা ৰাস্তা আছে আমি চাইডত যাম বন্ধুসকল হৰগুৰি মন্দিৰত কাষেদি এটা ৰাস্তা আছে সেই ৰাস্তাটোৰে আমি যাম বন্ধুসকল সিদিনা দেখিছিলো সেইটো হৰগুৰি মন্দিৰ মানে আজি মই হৰগুৰি মন্দিৰৰ কাষেদি আহিছো এই ৰাস্তাটোৰ কাষেদি এটা ৰাস্তা আছে সিদিনা মই দেখাইছিলো এই কাষেদি ৰাস্তাটোদি আমি এই ৰাস্তাটোলৈ যাম একদম পুৰা পথাৰ চাৰিওফালে চাওক অসমৰ ভিউ মজা লাগিছে চাই লওক ভিউটো চাওক আপোনালোকে ভিউ মই মানে অলপমান ধানবোৰ দেখুৱাই দিছো ধানবোৰ গুজিছে চাই লওক ধান চাৰিওফালে ধাননি এই সৌটো হৰগুৰি মন্দিৰৰ কাষতে আছো আৰু মই সিমান মান যাই আছো এটা ফেক্টৰীও বনাই আছে আপোনালোকক অলপমান ওচৰৰ পৰাই দেখুৱাম আমি যাম প্ৰথমে সেইখিনি চাই লওক আকাশ সূৰ্য অস্ত যাব বহুত সময় আছে আমি যাই আছো আপোনালোকে চিন্তা নকৰিব আপোনালোকে দেখা পাব আৰু বিভিন্ন বস্তু চাই থাকক ভিডিঅ'টো আগতে যাই আছো চাইকেল এটিএম লৈ যাম অকল আধা আহি পালো ৰাস্তা ইমান আহি পালো তাৰপিছত পুৰা ভিউ দেখুৱাই আছো মানে কাতি বিহু আহি আছে চাকি দিব লাগিব এইখিনি হ'ল আমাৰ ধনী আমাৰ অসমৰ ভিউ আৰু আপোনালোকক বনমালী শৰ্মাই নতুনকৈ ফেক্টৰী এটা বনাইছে আপোনালোকক দেখুৱাম আপোনালোকে চাই দেখিব পুৱা ৱাল কাটিছে অলপমান ওচৰত যাম বেছি ওচৰত যাব নোৱাৰি পানী আছে নেকি যাব নোৱাৰিম দেখুৱাম কিন্তু যিমান পাৰোঁ বন্ধুসকল বন্ধুসকল এইটোৱে ফেক্টৰী বেছি দূৰ বনাই আছে আৰু যাব নোৱাৰো ইমান দূৰ এখন বৰম্বৈ পাহাৰ বৰম্বৰ কেতিয়াবা এই বৰম্বৰ পাহাৰখনতো যাম আৰু অলপমান ৰেষ্ট লৈছো বন্ধুসকল মানে আম গাছডাল লাগাই নাই আৰু বতৰটো নহয় আম গাছ লাগাৰ বতৰ নহয় ৰাস্তা ধানবোৰ চাই ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব বন্ধুসকল তেনেহ'লে ভিডিঅ'টো আজি সমাপ্ত কৰাৰ আগতে মই এটা বস্তু দেখি দিওঁ মানে ৰৈ লওঁ আপোনালোকে এইডাল গাছ দেখি আছে নে আহঁত গাছ বন্ধুসকল এই গাছডাল দেখাত আপোনালোকে সৰু যেন পাইছে এই গাছডাল বহুত বছৰ হ'ল আমি জন্ম পোৱা নাই দেউতাহঁতে জন্ম পোৱা নাই বহুত আগৰ পৰা এই গছডাল আছে ইয়াত এটা শিল আছে এই শিলটো জীয়াত শিল ডাঙৰ হয় ইয়াত মানে গৰখীয়াত পূজা কৰা হয় মানে আপোনালোকে আহিব পাৰে চাব পাৰে ইয়াত
বেছি ডাঙৰকৈ নহ'লে সৰুকৈ হ'লেও পাতে আৰু ভগৱানৰ বস্তু। তেনেহ'লে বন্ধুসকল ভিডিঅ'টো আমি সমাপ্ত কৰোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা ক'ব লগা আছে ভিডিঅ'টোত বেয়া হৈছে যদি কমেণ্টত জনাব আৰু ভাল লাগিলেও কমেণ্টত জনাব লাইক কৰিব ডিছলাইক নকৰিব। তেনেহ'লে চাই লওক ভিডিঅ'টো আৰু দেখাইছোঁ।